যোৱাকালি আমাৰ প্ৰিভেনশ্যনৰ কাৰণে প্ৰিভেণ্টিভ মেজাৰ্ছৰ হেৰিয়াত অকণমান আমি চ'ৰ্চ ইনফৰ্মেশ্যনো আছে প্লাছ ফ'ল' আপ প্ৰচিডিঅ'ৰো আছে আৰু মেজৰ ফ'ল' আপ আমাৰ কৰি আছিল OC বঙাইগাঁও ইনস্পেক্টৰ উপেন কলিতা আৰু আমাৰ TSI কুলেন্দ্ৰ হুজুৰি তেওঁলোকৰ সহযোগত আমি এটা ডেকইটি টিম এটা ক্ৰেক কৰি তেওঁলোকক এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হওঁ পূজাৰ বতৰত আৰু প্লাছ তেওঁলোকৰ প্ৰিভিয়াছ যিটো হিষ্ট্ৰী ক্ৰিমিনেল হিষ্ট্ৰী সেইটোৰ মতে 4জন আমি এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকৰ লগত কিছু আমি সামগ্ৰীও পাইছোঁ 4জনৰ নামটো মই আপোনালোকক জনাওঁ প্ৰথমজন হৈছে মোহৰ আলী দ্বিতীয়জন হৈছে আজিদুল মোল্লা উৰ্ফ লাডেন আমিৰ হামজা মোল্লা উৰ্ফ আমিৰ আলী চতুৰ্থজন হৈছে ৰচন সিং এলিয়াছ বাবু তেওঁলোকৰ পৰা আমি ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ আপাচি RTR বাইক এখন নাম্বাৰ প্লেট নোহোৱা তাৰপিছত কিছু হাউচ ব্ৰেকিং ইনষ্ট্ৰুমেণ্টছ আছে প্লাছ আছে আপোনাৰ যিটো বাইক মাষ্টাৰ কি বুলি কয় বাইক বা ভেহিকেল ব্ৰেকিং কি তাৰপিছত দুটা মোবাইল হেণ্ডছেট আৰু বহুত অন্যান্য কিছুমান সামগ্ৰী ইনষ্ট্ৰুমেণ্টছ আমি পাওঁ এতিয়া তেওঁলোকক যেতিয়া আমি এপ্ৰিহেণ্ড কৰোঁ তেওঁলোকৰ খবৰত আমি গম পাওঁ যে তেওঁলোক অলৰেডি তেওঁলোকে প্লেনিং আৰম্ভ কৰিছিল যে দুৰ্গা পূজাৰ সময়ত তেওঁলোকে বাইক হওক বা অন্যান্য প্ৰপাৰ্টিৰ ক্ৰাইম যিখিনি তেওঁলোকে কৰিবলৈ এটা প্লেনিং কৰিছিল মেজৰ প্লেনিং আৰু ইতিমধ্যে আমাৰ দুটা কেছ স্নেচিঙৰ হৈছিল অভয়াপুৰীত তেওঁলোকে হেতুৰো কনফেশ্যন কৰিছে যে অভয়াপুৰী গোল্ড চেইন স্নেচিঙত তেওঁলোকৰ হাত আছিল হেতু ফ'ল' আপতো তেওঁলোকক এপ্ৰিহেণ্ড কৰা হৈছে আৰু এই কামিং যিটো তেওঁলোকে প্লেন কৰি আছিলে ডেকইটিৰ পূজাৰ সময়ত হেতুৰ কাৰণে প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি 4জনক এপ্ৰিহেণ্ড কৰোঁ আৰু এইটো ফ'ল' আপ আমি বহুত দিনৰ পৰা চলাই আছিলোঁ চলাই থকাৰ পিছত আমাৰ OC বঙাইগাঁও আৰু TSIৰ কমপ্লিট অপাৰেশ্যনৰ বেচিছত এইটো আমি ছাকচেছফুলি তেওঁলোকক এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হওঁ 4জনৰ ঘৰ বঙাইগাঁও হয় তেওঁলোকৰ পাৰ্মানেণ্ট এড্ৰেছ যদিও বঙাইগাঁও তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে অস্থায়ী ৰূপে থাকেগৈ বৰপেটাত থাকে কেতিয়াবা টিকিৰঘিলা মেঘালয়ত থাকে গোৱালপাৰাত থাকে ধুবুৰীত থাকে গতিকে তেওঁলোকৰ যদিও স্থায়ী পাৰ্মানেণ্ট এড্ৰেছ বঙাইগাঁও দেখাই আছে তেওঁলোকে অস্থায়ী ৰূপে কিন্তু বিভিন্ন জেগাত তেওঁলোকে এড্ৰেছ আছে